Hello everyone, মই জুমা কলিতাই আজি পুনৰ আপোনালোক সকলোকে মোৰ চেনেল গ্ৰীণ স্পেচেছলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ইউফৰবিএচি ফেমিলিৰ এবিধ খুব ধুনীয়া পেৰিনিয়েল প্লান্ট। ইয়াৰ নাম হ'ল কোডিয়াম ভেৰিগেটাম, যাক সাধাৰণতে গাৰ্ডেন ক্ৰোটন বা ৰাছফইল বুলিও কয়। এইবিধ প্ৰজাতিৰ উদ্ভিদ যদিও অষ্ট্ৰেলিয়া, মালয়েছিয়া, ইণ্ডোনেছিয়া, ৱেষ্টাৰ্ণ পেচিফিক অ'চেন আইলেণ্ড আদি ট্ৰপিকেল ঠাইৰ থলুৱা উদ্ভিদ, ই ভাৰততো সহজতে উপলব্ধ। আমি সকলো ঠাইতে দেখিবলৈ পোৱা এবিধ খুবেই কমন প্লান্ট। ইয়াৰ বিভিন্ন শ্বেপছ, চাইজেছ আৰু কালাৰ্ছ এভেইলেবল আছে। আপোনালোকে যদি বিচাৰে ইয়াক মাটিতো দিব পাৰে, য'ত ই খুব ওখ হ'ব। মাটিত 6ৰ পৰা 10 ফুটলৈকে ওখ হোৱা দেখা যায়। মই টাবতেই দিছোঁ। এতিয়া আহোঁ আমি ইয়াৰ কেয়াৰ বা যত্ন কিদৰে ল'ব লাগিব। আপোনালোকে দেখিবলৈ পাইছে যে ই খুব কালাৰফুল, গতিকে ইয়াৰ যিবোৰ কালাৰ্ছ তাক মেইনটেইন কৰি ৰাখিবলৈ এটলিষ্ট 4 পৰা 5 ঘণ্টা ডাইৰেক্ট ছানৰ প্ৰয়োজন হয়। কিন্তু যদি দুপৰীয়া একেবাৰে কাঢ়া ৰ'দ পায়, তেতিয়া আকৌ পাতৰ কালাৰ্ছবোৰ ফেড হোৱাৰ চান্স থাকে। সেইবাবে আপুনি যিমান পাৰে মৰ্ণিং ছান বা লেট আফটাৰনুন ছান প্ৰভাইড কৰিব। মই যিটো স্পটত ৰাখিছোঁ তাত লেট আফটাৰনুনৰ 2 পৰা 3 ঘণ্টাৰ বাবে ডাইৰেক্ট ছানলাইট পায়, আৰু বাকী সময়খিনি ব্ৰাইট ইনডাইৰেক্ট ছান পাই থাকে, আৰু তেনেদৰে খুব ধুনীয়াকৈ কালাৰ্ছবোৰ মেইনটেইন হৈ আছে। এতিয়া আহোঁ আমি ৱাটাৰিঙলৈ। আমি পানী কি হিচাপে দিব লাগিব। ক্ৰোটন প্লান্টে পানী বহুত বেছি ভাল পায়, গতিকে গৰমৰ দিনত যদি আপুনি 4 পৰা 5 ঘণ্টা ডাইৰেক্ট ছান প্ৰভাইড কৰিব পাৰে, তেন্তে সদায় পানী দিব। আৰু যদি মোৰ দৰে 2 পৰা 3 ঘণ্টাৰ বাবেহে ডাইৰেক্ট ছান প্ৰভাইড কৰিব পাৰে, তেতিয়া 2 দিনৰ মূৰত পানী দিলেও হ'ব। ঠাণ্ডাৰ দিনত 3-4 দিনৰ মূৰত দিলেও হ'ব। মন কৰিব যাতে অ'ভাৰ ৱাটাৰিং নকৰে, নহ'লে পাতবোৰ তললৈ হালিবলৈ ধৰিব। আৰু পানী দিলে এনেদৰে দিব যাতে টাবৰ তলেৰে পানীখিনি ওলাই যায়। এতিয়া আহক তেন্তে আমি ইয়াৰ ছইল মিক্সৰ ওপৰত কথা পাতোঁ। ইয়াক ৱেল ড্ৰেইনিং ছইল লাগে, য'ত পানী বেছি দেৰিলৈ ৰৈ নাথাকে। ইয়াৰ বাবে আপুনি 40% গাৰ্ডেন ছইল, 40% ভাৰ্মি কম্প'ষ্ট আৰু 10% পাৰ্লাইটৰ লগতে 10% কোকোপিট ইউজ কৰিব পাৰে। পাৰ্লাইটে এৰেশ্যনত হেল্প কৰিব আৰু কোকোপিটে মইশ্চাৰ হোল্ড কৰিব। আৰু যদি আপোনাৰ ওচৰত কোকোপিট, পাৰ্লাইট, ভাৰ্মি কম্প'ষ্ট আদি নাথাকে, তেনেহ'লে আপুনি 70% গাৰ্ডেন ছইলৰ লগতে 30% গোবৰ সাৰ মিক্স কৰি তাতেও লগাব পাৰে। মন কৰিব যাতে আপুনি আপোনাৰ ক্ৰোটন প্লান্টৰ জেগা বৰ বেছি চেঞ্জ নকৰে, নহ'লে সি ষ্ট্ৰেছ পাব আৰু কেতিয়াবা গোটেই পাতবোৰ এটা এটাকৈ সৰি যোৱাও দেখা যায়। আপুনি আপোনাৰ ক্ৰোটন প্লান্ট প্ৰতি মাহে ফাৰ্টিলাইজ কৰিব। তাৰ বাবে আপুনি ভাৰ্মি কম্প'ষ্ট বা চিউইড ফাৰ্টিলাইজাৰ বা গোবৰ সাৰ ইউজ কৰিব পাৰে। ইয়াৰ বাবে দিনৰ ভাগত আইডিয়েল টেম্পাৰেচাৰ হ'ল 21 পৰা 27 ডিগ্ৰী চেলচিয়াছ আৰু ৰাতিৰ ভাগত 18 ডিগ্ৰী চেলচিয়াছ। ক্ৰোটন এবিধ হিউমিডিটি ভাল পোৱা প্লান্ট আৰু ই গৰম খুব বেছি ভাল পায়। ক্ৰোটন প্লান্ট গ্ৰ' কৰোঁতে হয়তো আপুনি কিছুমান অসুবিধাৰ সন্মুখীন হ'ব পাৰে, যেনে পাতৰ আগৰ যিবোৰ টিপছ, সেই টিপছবোৰ কেতিয়াবা ব্ৰাউন হোৱা দেখা যায়। তেনে ক্ষেত্ৰত আপুনি গম পাব যে আপুনি হয়তো পানী কমকৈ দিছে, নাইবা আপোনাৰ পানীত ক্লৰিন, কেলছিয়াম আৰু মেগনেছিয়ামৰ মাত্ৰা বেছিকৈ আছে। আৰু তেনে ক্ষেত্ৰত আপুনি RO ৱাটাৰ বা ফিল্টাৰ্ড ৱাটাৰ ইউজ কৰিব পাৰে। আৰু যদি কেতিয়াবা আপুনি দেখে যে আপোনাৰ ক্ৰোটন প্লান্টৰ পাতবোৰ তললৈ হালি আছে, তেনেহ'লে সেয়া অ'ভাৰ ৱাটাৰিঙৰ কাৰণে হয়। আৰু যদি দেখিছে যে মকৰা, মিলিবাগছৰ এটেক হৈছে, তেনেহ'লে আপুনি নিউমল চলিউশ্যন স্প্ৰে কৰিব পাৰে। আৰু আজিকালি বজাৰতো খুব সহজতে আমি ইনছেক্টিচাইডছ পাওঁ। আৰু যদি আপুনি নাপায়, তেনেহ'লে অনলাইন ৱেবছাইট যেনে এমাজন, ফ্লিপকাৰ্ট আদিত চেক কৰিব পাৰে। মই ডেছক্ৰিপশ্যনত লিংক প্ৰভাইড কৰি দিম। গতিকে এইখিনি কথা যদি সকলোৱে মন কৰে, দেন আই এম চিয়'ৰ ডেট আপোনালোকৰ ক্ৰোটন প্লান্ট সদায় হেভি হৈ থাকিব। আৰু আজিলৈ ইমানেই। আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'টি চাই ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।